নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। আজি ফেচবুকটো চাই থাকোঁতে এটা সাংঘাতিক ভিডিঅ' দেখা পালো। মই কলো নহয় সেই মহাপুৰুষজনক এটা পুৰস্কাৰে দি দিব পাৰো। কি টেলেণ্ট, কি ক্ৰিয়েটিভিটিও সেই পানীটোৰ। আপোনালোকে নিজে চাই লওকচোন ভিডিঅ'টো। দেখিলে বুজিছো বাৰু আপোনালোকৰ কেনেকুৱা মন গৈছে ভিডিঅ'টো চাই। কি কৰিব মন গৈছে সেইটোও বুজিছো। বিশ্বাস কৰক মোৰো একেই মন গৈছে। চালা কি মানে এইবোৰ, এই মূৰ্খামিবোৰ মক্কেলামিবোৰ কেতিয়া যে শেষ হব নহয়। এই টিকটকটো অহাৰ পৰা অসমত বহুত পৰিৱৰ্তন হৈছে কিন্তু দেই। আমি অসমৰ মানুহখিনি লুকাই থকা প্ৰতিভাখিনি দেখিবলৈ পাইছো নে কি কোৱা? আমাৰ কিছুমান ল'ৰা যে ছোৱালী হব মন আছে সেইটোও গম পালো আমি টিকটকৰ দ্বাৰা। মুঠতে কলো নহয় বেলেগে পৰিৱৰ্তন আনিলেও নানিলেও এই মক্কেল লেফটে কিন্তু তামাম পৰিৱৰ্তন আনিছে দেই অসমত। আৰু এটা কথা, এইটোৰ ওপৰতনো কি কম, ইটো মক্কেলামি সীমা পাৰ কৰাই দিলে একদম। চালা ধুতি গামোচা পিনি তো এইখন কৰিছো চালা নীলাজ। আমাৰ অসমীয়া ধৰ্মপুথি গ্ৰন্থবোৰতো চৰম অপমান কৰিছো। আৰু তাতে আকৌ কিছুমানে কব এইবোৰক ক্ৰিয়েটিভিটি বুলি। তাত আমি নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰো, ঠিক আছে। ঘেণ্টা ক্ৰিয়েটিভিটি বুলিহে কলো আৰু এইবোৰ ক্ৰিয়েটিভিটি দেখুৱাতকৈ মৰি যোৱাই ভাল তহঁত। চালা ছোৱালী হব মন গৈছে মেখেলা চাদৰো পিন্ধিলে, কিন্তু অসমীয়া ধৰ্মপুথি আৰু অসমীয়া সংস্কৃতিৰ ওপৰত যদি তহঁতি এইবোৰ কৰ নহয় মানুহে সহ্য নকৰে। এতিয়া জনপ্ৰিয়তা তাকো টিকটকৰ যোগেদি। ধেৎ চালা, আৰু যে কি দেখিবলৈ পাম নহয় আমি। আৰু বন্ধুসকল, আজি আমি যিটো গানৰ ওপৰত কথা পাতিম সেই গানটো প্ৰথম শুনোতেই ভাবিলো যে এই গানটোৰ ওপৰত ভিডিঅ' বনাবই লাগিব। ইমানেই স্পেচিয়েল গান কি কম। বলক তেন্তে বেছি দেৰি নকৈ ভিডিঅ'টো আৰম্ভ কৰো। গানটোৰ লিৰিক্স শুনিলে মই কলো নহয় চব ফালে ক্ৰিয়েটিভিটি আহি গৈছে আৰু আম জাম খাবলৈ কৈছে। বাহ, মুঠতে ফল মূলৰ কিয় দাম বাঢ়িছে এতিয়াহে বুজিছো। ফল মূলৰো পুৰা ডিমাণ্ড আহি গলো আৰু। আপোনালোকে চাবচোন প্ৰায় গানতে আজিকালি আম কঁঠাল, আৰু বেলেগ লিৰিক্স একো নাপালেও আম কঁঠাল লৈ গান বনি যায়। এই ফকতীয়া ছিংগাৰ আৰু গান লিখাবোৰৰ এটাই মতো, হয় শাক পাচলি নহলে ফল মূল। গান বনাই দিয়া। আৰু গান লিখাজন ডক্তৰ হবলা নহয়, মানে গানৰ লিৰিক্সতে কৈছে নহয় তেতেলী খালে জ্বৰ হব। বাহ, তেতেলী বেছি খালে বেলেগ কিবা এটা হব বুলিহে গম পাইছিলো পাই। এতিয়া জ্বৰ হব বুলি আজিহে গম পাইছো দেই। এইটো কি কৰিব বিচাৰিছে মানে, কি বুজাব বিচাৰিছে মানে গানটোত? ল'ৰাটোৱে গাড়ী এখনলৈ ভাড়া মাৰিবলৈ আহিছে, কিন্তু মানে ছোৱালীজনী তাৰ হাতত কিয় ধৰিছে? কোন ছোৱালীয়ে এনেকে ড্ৰাইভাৰৰ হাতত ধৰি গাড়ীত উঠিবলৈ যায়? হা, কি বুজাইছে মানে গানটো? মই কৈছিলো নহয় স্পেচিয়েল গান বুলি। এইবোৰে আৰু আৰে ভাই, তই গাড়ী কিয় কিনিছ সেইটো ফাৰ্ষ্ট ডিচাইড কৰ। তই গাড়ী কিনিছ ঠিক আছে, কিন্তু গাড়ী লৈ তই ভাড়া মাৰিবি নে তাইক লৈ সদিয়ালে কমাবি সেইটো ফাৰ্ষ্ট ডিচাইড কৰি ল দেই। আৰু ইয়াৰ একচন চোৱাচোন তোমালোকে। মই কলো নহয় ইয়াৰ একচনৰ আগত শ্বাহৰুখ খানক ফেইল মাৰিব, আৰু কেনেবাকৈ যদি ইয়াৰ একচন শ্বাহৰুখ খানে চাই, শ্বাহৰুখ খানে চুইচাইড কৰি দিব দেই। ফেইল মানে ইয়াৰ আগত ফেইল আৰু শ্বাহৰুখ খান। এইজনেই মানে সেইজন টেলেণ্টেড ছিংগাৰজন। মই কলো নহয় ক'ত পোৱা তোমালোকে এনেকুৱা গান লিখিবলৈ চিন্তাখিনি? ক'ত লুকাই থাকা বাৰু তোমালোক? মানে এইবোৰক অলপ ছাপোৰ্টৰ প্ৰয়োজন। অলপ ছাপোৰ্ট পালে এহেঁতি বিশ্ব দৰবাৰত অসমক ৰিপ্ৰেজেণ্ট কৰি দিব দেই। মানে মোৰ অলপ বিশ্বাস। আৰু অসমৰ পৰা দুই এজন ল'ৰা অসমক ৰিপ্ৰেজেণ্ট কৰি কিবা এটা কৰি আছে।
আৰু ইয়াৰ মুখত ফৰেন বস্তুটোৱে ফুটা নাই ইয়াক আকৌ ফৰেনৰ ছোৱালী নালাগে বাহ মানিছো কিন্তু দেই ধেত গান হল বুলে তহঁতে যি দি লিখি দিবি নি যি দি লিখি দিব নি হেত বাড়ি মাটি খেতি কৰি চলিম কিবা কৰি নালাগে মোক চৰকাৰৰে গোলামী চাকৰি এইটো কি আছিল মানে কি আছিল নাই 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 মই জীৱনত বহুত মদাহী আৰু বিভিন্ন ধৰণৰ ডেন্স দেখিলো কিন্তু এনেকুৱা ভয়ংকৰ ডেন্স কেতিয়াও দেখা নাই দেই মানে বহুত ডেঞ্জাৰ ডেন্স এইটো ইয়াৰ মূৰটোৱে হলকি যাব বুলি ভাবিছিলো মই আৰু এইখনি কি বুজাব বিচাৰিছে মানে ইয়াৰ কাৰণে চাকৰি কলিং লেটাৰ আহিছে আৰু এইখনক নালাগে বুলি কৈছে এইটোৱে বুজাব বিচাৰিছে মানে ন এতিয়া এটা কথা কচোন কোন চৰকাৰী চাকৰিত ইমান সৰু কলিং লেটাৰ পঠিয়ায় মোক মানে সেইটো লাগে এইখন কাগজকে এহেঁতি চৰকাৰী চাকৰি কলিং লেটাৰ হিচাপে দেখুৱাইছে বাহ আমি মানে বুৰ্বক তহঁতে যিকোনো দেখুৱাবি আৰু আমি চাই থাকিম 12টা বজাত মোৰে লাগিব বহু তাতে তুমি খুৱাই দিলে পাম যে কত আৰু এইটো কি মানে কি কৰিব বিচাৰিছে মানে আৰু এইটো কেনেকুৱা ষ্টাইলৰ ৰোমাঞ্চ বাৰু মোক কোনোবাই বুজাচোন কোৰ পৰা কি হৈছেগে কি কৰিব বিচাৰিছে এহেঁতিহে গম পাব দেই মই হলে একো বুজি পোৱা নাই বাবা কি ডেন্স কি ষ্টেপ কোৰিওগ্ৰাফাৰক কিন্তু মানিব লাগিব দেই মানে এনেকুৱা টেলেণ্ট ক'ত সোমাই আছে বাৰু অসমখনত অসমৰ গোটেই চুকে কোণে আৰু এতিয়া টেলেণ্টেই টেলেণ্ট এই টেলেণ্টবোৰ আচৰিত টেলেণ্টবোৰ এতিয়া ওলাই পৰিছেহি আৰু আমাৰ অসমীয়া গানবোৰত আৰু এই গানটো কোৰিওগ্ৰাফাৰজনক মোৰ ফালৰ পৰা এই বঁটাটো দিবলৈ মন আছে দেই আৰু এইটোতো একদম নেক্সট লেভেলৰ ফটো আমি কৈছো যে বনাই নহয় এইবোৰ এইটো দেখাবলৈ উঠত লিপষ্টিক ঘহি ললে পাগল কৰি দিব দেই হেঁতি মানুহক বাৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সব পুনৰ লগ পাম মই এটি নতুন ভিডিঅ'ত বাই বাই